Hello everyone, যিহেতু মই নগা একাডেমি নাছিলো বহুত দিনৰ পৰা আজি আহি পাইছো হে গুৱাহাটীৰ পৰা সো বহুত লেতেৰা হৈ গৈছিল একাডেমিখন সো আজি সাফা কৰিলো কাৰণ কি 9-10ত ওয়াৰ্কশ্বপ আছে লগতে ক্লাসও আছে আমাৰ নগা একাডেমিত তো অলপমান সাফা কৰিলো কাৰণ কি বহুত লেতেৰা ওলাইছে হেয়া সাফা চলি আছে আমাৰ তো মই অকমান লাগি কৰি দিও সো পাপাই একদম মোৰ ফটোজবোৰত সাফা কৰাত লাগি গল তাতে বহুত ধুলি পৰিছিলে পিছে ময়ো সাফা কৰিছো দেই ব্লগ বনাইছো বুলি নাভাবিব আপোনালোকে ময়ো মোবাইলটো থৈ পিনে মাজে সময় সাফা কৰি দিছো বাৰু ৱেট কৰি আছো আমাৰ ট্ৰেইনাৰ গৰাকীৰ কাৰণে তাইৰ লগত আজি মোৰ অলপমান ডিসকাস আছে সো আহি আছে সো মই এতিয়া ৱেট কৰি আছো আমাৰ সাফাই অভিযান শেষ হৈ গলগে সাফাই অভিযানটোতো শেষ হ'ল এতিয়া আকৌ মই ডিসকাছত লাগিলো এগৰাকী হৈছে আমাৰ মেহেন্দি ওয়াৰ্কশ্বপৰ ট্ৰেইনাৰ তেওঁ বহুত ভালকৈ কৰে মানে মোৰ বহুত বেছি ভাল লাগিলে সো ইন্ট্ৰডাকশনটো মই বাৰু ভালকৈ দিম ওয়াৰ্কশ্বপৰ দিনাখন তেওঁৰ কামো চাব আপোনালোকে আই হোপ ভাল পাব কাৰণ কি মোৰটো বহুত বেছি ভাল লাগিছে তেওঁ দিল্লীটো শিকি আহিছে সো আই হোপ এই ফাৰ্স্ট ওয়াৰ্কশ্বপটো আমাৰ ভালে ভালে যায় যাতে সো তেওঁৰ লগত অকমান ডিসকাস কৰিলো কেনেকৈ কি ৰুল শিকায় তেওঁ কাৰণ কি সবৰে বেলেগ বেলেগ প্ৰসেস থাকে ন সো মোৰটো ইমান আইডিয়া নাই বাৰু মেহেন্দিৰ বিষয়ে সো তেওঁৰ লগত অকমান পাতি ললো কেনেকুৱা কি শিকায় তেওঁ সিডিলখনো বনাই ললো কাৰণ কি নতুন নতুন ষ্টুডেন্টস আহিব তেওঁলোকক বুজাব লাগিব হয় নাই অৱস্থাটো দেখিছেনে কি হৈছে আমাৰ ডিসকাশন হৈ গল এতিয়া আমাৰ মই ট্ৰেইনাৰ গৰাকীক ইন্ট্ৰডাকশন কৰি দিলো একেবাৰে মই ওয়াৰ্কশ্বপত কৰি দিম দেখিনি লিখি ললো সো এতিয়া আই হোপ ওয়াৰ্কশ্বপটো ভালে ভালে যায় যাতে বিৰাট ভাগৰ লাগিছে গাইস বিৰাট ভাগৰ লাগিছে মোৰ সাগে মুখখন দেখি গম পাইছে আপোনালোকে এতিয়া মই পাপালে ৱেট কৰি আছো পাপা আহি পোৱাই নাই মোক নিবলে সো এতিয়া লাহেকে ঘৰ যাম আৰু ঘৰ গৈ ৰেষ্ট লম অলপমান বেছিকে ল'ব লাগিব কাৰণ কি ভাগৰ লাগিছে বহুত